নমস্কাৰ বন্ধুসকল, আপোনালোকক মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আহিছোঁ তেজপুৰৰ অগ্নিগড়লৈ। সেয়ে আমি অগ্নিগড়ৰ ওপৰলৈ উঠি গৈ আছোঁ। কেমেৰাটো অলপ তললৈ দি দিছোঁ চাই। এয়া উষা আৰু চিত্ৰলেখা বহি দুয়ো যি কথোপকথন কৰি আছে তাৰ কিছু দৃশ্যাংশ আৰু এক গন্ধৰ্ব বিবাহ দৃশ্যাংশ আৰু এয়া হ'ল অনিৰুদ্ধৰ নাগ পাশ বন্ধনৰ কিছু দৃশ্যাংশ। অনিৰুদ্ধদেৱৰ আৰু সৌ তললৈ আছে, আমি তললৈ গৈ আছোঁ, যাম। আৰু অগ্নিগড়ৰ ওপৰত কিছু আৰু এয়া হ'ল হৰিহৰ যুদ্ধৰ কিছু দৃশ্যাংশ। আৰু চাওকচোন কি সুন্দৰকৈ সজাই থৈছে দৃশ্যাংশসমূহ। এটা লিখা আছে হৰিহৰ যুদ্ধ বুলি। আৰু তাৰ পৰা অলপ নামি আহিবলৈ চেষ্টা কৰিলোঁ। ওপৰৰ পৰা নামি আহি আছোঁ তললৈ। এয়া তললৈ আহি আছোঁ আৰু তলত এইখিনি দেখিছে কি সুন্দৰ সুন্দৰ দৃশ্যাংশ আছে। তললৈ নামি গৈ আছোঁ এতিয়া। আৰু এয়া সৌ কাষতে ব্ৰহ্মপুত্ৰখন দেখা পালোঁ।